এতিয়া এই আত্মাৰ দুনিয়াৰ পৰা মই সদায় সদায় কাৰণে মুক্তি পাই যাম আৰু এই মণিটোৰ দ্বাৰা মই চবতকে শক্তিশালী হৈ যাম। এই আত্মাৰ দুনিয়াৰ পৰা ওলাই মই মানুহৰ দুনিয়াত কাবজা কৰিম আৰু তেহেঁতৰ ৰজা হ'ম। কথাটো কিন্তু ভাল নহ'ল, বহুত বেয়া হ'ল। তহঁত দুয়োটাৰে ভুল আছে। সি মণিটো চুৰ কৰোঁতে তহঁতি ক'ত আছিলি হা? মালিক মালিক আমাক ক্ষমা কৰি দিয়ক মালিক। সি সেই মণিটো কেনেকে চুৰ কৰিলে আমি গমেই নাপালো। আমিতো ভালকে ৰখীয়া কৰি আছিলোচোন। মোৰ ওচৰত ক্ষমা খুজি লাভ নাই তহঁতি। মহাৰজাই যদি কেনেবাকে গম পায় তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হ'ব। তহঁত দুইটাৰ লগতে মোকো শেষ কৰি পেলাব। তহঁতি নাজান সেই মণিটোৰ কিমান শক্তি আছে। এনেবাকে যদি সেই মণিটো বেয়া হাতত পৰি যায় তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হ'ব। তেতিয়াহ'লে মালিক এতিয়া কি কৰা হ'ব? কৰিবলৈ কিটো আছে? আমি ইয়াত আলোচনা কৰি থাকি এতিয়া লাভ নহ'ব। তাক বিচাৰি যাব লাগিব। সি চাগে এতিয়াও এই আত্মাৰ দুনিয়াৰ পৰা ওলাই যোৱা নাই। ঠিক আছে মালিক, ব'লক আমি বিচাৰোঁগে। বল সোনকালে ব'ল, ব'লক। এইটো কোন এইপিনে আহি আছে? আৰু ইয়াৰ হাততচোন আমাৰ আত্মাৰ দুনিয়াৰ শক্তিশালী পাথৰটো আছে। কেনেবাকে আকৌ এই পাথৰটো চুৰ কৰি নিয়া নাইতো। ঐ ৰহ, এইপিনে তই যাব নোৱাৰ। মোক বাধা দিবলৈ তই কোন হা? মই কোন সেইটো বাদ দে। তোৰ হাতত এই শক্তিশালী পাথৰটোৱে কি কৰি আছে? কেনেবাকে তই এইটো চুৰ কৰি অনা নাইতো। চুৰ কৰি আনিছো, তাতে তোৰ কি হ'ল? এই মণিটোৰ দ্বাৰাই মই এই আত্মাৰ দুনিয়াৰ পৰা ওলাই যাম আৰু মানুহৰ দুনিয়াত কাবজা কৰিম। এতিয়া তই তোৰ কাম কৰ আৰু মোক মোৰ কাম কৰিবলৈ দে। ভালে ভালে এই মণিটো জেগাত থৈ আহ, নহ'লে কিন্তু তোৰ কথা বেয়া হৈ যাব। নথওঁ যা, কি কৰ কৰ। নাই ই যদি কেনেবাকে আত্মাৰ দুনিয়াৰ পৰা ওলাই যায় এই মণিটো লৈ তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হৈ যাব। মই অতি সোনকালে মহাৰাজাক কথাটো ক'বগে লাগিব। পাই গলো আৰু মাত্ৰ অকমান সময়, তাৰ পিছত মই ইপাৰ সিপাৰ। কোনেও মোক বাধা দিব নোৱাৰিব। য'ত আছ ততে ৰখি যা আৰু অকণমানো আগ নাবাঢ়িবি। ভালে কৈছো এই মণিটো আমাক দি দে, নহ'লে কিন্তু তোৰ কাৰণে বহুত বিপদ হৈ যাব। আমাৰ মহাৰাজৰ খঙৰ কথাটো ভালকেই জান। বাদ দে তোৰ মহাৰাজৰ কথা, কাউলৈ ভয় নকৰে মই। যেতিয়ালৈকে এই মণিটো মোৰ ওচৰত আছে তেতিয়ালৈকে মোক কোনেও একো কৰিব নোৱাৰে। ভুল ভাবিছ তই, ভুল। এই মণিটো কোনো আত্মাৰ হাতত কাম নকৰে। সেইটোতো ময়ো জানো। সেইকাৰণেতো মই মনুষ্যৰ দুনিয়ালৈ যাব খুজিছো। মনুষ্যৰ দুনিয়াত গৈ পেলাই এটা মনুষ্যৰ শৰীৰ ল'ম। তাৰ পিছত এই মণিৰ শক্তি ব্যৱহাৰ কৰিম। ৰাজত্ব কৰিম মই এইটোও জানো তহঁতি যে মনুষ্যৰ দুনিয়াত যাব নোৱাৰ। যদি যাবলৈ চেষ্টা কৰ তেতিয়াহ'লে জ্বলি ভস্ম হৈ যাবি। কিন্তু এই মণিটোৰ সহায়ত যিকোনো দুনিয়ালৈ যাব পাৰি। এতিয়া মই যাওঁ আৰু তহঁতি ঠুট মুখ চেলেকি ৰৈ থাক। এতিয়া কি কৰিব মালিক? এইটোচোন বহুত ডাঙৰ বিপদ হৈ গ'ল। এতিয়া আমাৰ হাতত মাত্ৰ এটাই উপায় আছে, মহাৰাজক কথাটো ক'বগে লাগিব। কিন্তু মালিক, মহাৰাজে যদি আমাক বন্দী কৰি থয়? বন্দী কৰিলেও কৰিব, উপায়টো নাই। তেতিয়াহ'লে দেৰি কৰি থাকি লাভ নাই, ব'লক। ঠিক আছে বৈ। মহাৰাজ বহুত ডাঙৰ বিপদ হ'ল। মই জানো তহঁতি কি বিপদৰ কথা কৈছ। মালিক আমাক ক্ষমা কৰি দিয়ক। ক্ষমা তহঁতক মই কেতিয়াও কৰি নিদিওঁ। এই ভুলৰ শাস্তি তহঁতি বহুত বেয়াকেই পাবি। মহাৰাজ আপুনি আমাক যি শাস্তি দিয়ে তাকে আমি গ্ৰহণ কৰিম। শাস্তিটো মই দিম, কিন্তু তাৰ আগতে এই সমস্যাৰ সমাধান কৰিব লাগিব, নহ'লে মনুষ্যৰ দুনিয়া ধ্বংস হৈ যাব। তহঁতি ভালকে নাজানো সেই মণিটোৰ কথা। সেই মণিটোৰ ভিতৰত এটা ৰাক্ষস সোমাই আছে। কেনেবাকে যদি সেই ৰাক্ষসটো সেই মণিটোৰ পৰা ওলাই যায় তেতিয়াহ'লে বহুত ডাঙৰ বিপদ হ'ব। কোনেও হৰুৱাব নোৱাৰিব তাক। সেইকাৰণে আমি যি কৰিব লাগে সোনকালেই কৰিব লাগিব। কিন্তু মালিক, আমিতো মনুষ্য দুনিয়ালৈ যাব লাগিব তেতিয়াহ'লে। কিন্তু আমি কেনেকে যাম? মনুষ্য দুনিয়াত সোমোৱাৰ লগে লগেই আমি জ্বলি কৰি ভস্ম হৈ যাম। এই সমস্যাৰো সমাধান আছে মোৰ ওচৰত। টিংকু, মনুষ্য দুনিয়ালৈ তই যাবি। তোক মই এটা এনেকুৱা শক্তি দিম যিটো শক্তিৰ দ্বাৰা তই মনুষ্য দুনিয়াত থাকিলেও একো নহ'ব। কিন্তু তই মনুষ্য দুনিয়াত সোমোৱাৰ লগে লগেই তোৰ ৰূপ সলনি কৰি ল'ব লাগিব তই। কিন্তু মালিক, তালে মোৰ গৈ কি লাভ হ'ব? কোনেওচোন মোক দেখি নাপাব। ভালকে শুন, তই প্ৰত্যেকটো মনুষ্যৰ ওচৰলৈকে যাব লাগিব আৰু যোনেই তোক দেখা পাব সিয়েই তোক সহায় কৰিব। ঠিক আছে মালিক। তেতিয়াহ'লে সাজু হৈ যা, আমি আৰু পলম কৰি থাকিব নোৱাৰো। মই সাজু আছো। কিন্তু মালিক, টিংকুৱে জানো এইটো কাম কৰিব পাৰিব? চুপ হৈ যা তহঁত দুটা। এতিয়া তহঁত দুটাই শাস্তি ভুগিবলৈ সাজু হৈ যা। আহোঁতে ৰাতিয়ে হ'ল। এই মণিকণ্ডালে নৰখোৱা হ'লে মই ইমান দেৰি নহয় মোৰ। সমস্যা চাৰিওফালে সমাধান কৰোঁতাহে নাই। ঘৰত গৈ পেলাই মা দেউতাহঁতৰ গোৱাল গালি সপা শুনিবলৈ আছেই। ভুলটোতো মোৰো আছে। মাংস দেখি পেলাই ৰখি দিবই নালাগিছিলে তাত। এনেই মানুহবিলাকে নকয় নহয়, লোভে পাপ পাপেই মাংস ভাত বুলি।
পাই গলো পোৱালি মনুষ্য এটা। ইয়াৰ গাত সোমোৱাটোৱে মোৰ কাৰণে ভাল হ'ব, কিন্তু ইয়াৰ গাত সোমোৱাৰ আগতকৈ ই মোক দেখিব লাগিব নহয়। ঐ পোৱালি মনুষ্য, এইপিনে চা। এই ৰাতিখন আকৌ এই পিছফালৰ পৰা কোনে মাতিলে মোক? কেনেবাকে ভূত পেট নহয়তো। ঐ পোৱালি, মোৰতো ঘূৰাই এইপিনে নাচাও কেলে? নাই নাই নাই, পিছফালে ঘূৰি নাচাও দেই মই ভুলতো। মায়ে এদিন কৈছিলে মোক, মনত আছে নহয় মোৰ। মাছ নিশা যদি ৰাতি কোনোবাই পিছফালৰ পৰা মাতে তেতিয়াহ'লে ভুলতো ঘূৰি চাব নালাগে বোলে। ই অতি শিয়াল। ইয়াক মই এনেকে ফুচলাব নোৱাৰিম যেন পাইছো। ব্যৱস্থা কৰি আছো তোৰ। ঐ পোৱালি, তই আকৌ মোলে কেলে ভয় কৰিছ? মই তোৰ ককাৰহে। চা, তোলে মই ৰসগোল্লা, লালমোহন, মাংসও লৈ আহিছো এবাটি। ককা? তই বৰ লোভীয়া পোৱালি অ। তোৰ মাৰে ভাল কথাই কৈছিলে, পিছফালে ঘূৰি চাবলৈ হাক দিছিলে, কিন্তু তইতো লোভত পৰি চাই দিলি। এতিয়া তোক কোনে বচাব? মণিকণৈ, আজি যদি মই কেনেবাকে ইয়াৰ পৰা বাচি যাওঁ, তোক মই ভূতে পুৰা দি পুতিম। মোৰে লোভীয়া মুখখন, এইখন মানে ভাল ফচিলো আজি। নাই নাই, ইয়াত দেৰি কৰি থাকিলে নহ'ব। মই এতিয়া কেনেবাকে পোহৰ হ'ব লাগিলে মই জ্বলি ভস্ম হৈ যাব লাগিব। জ্বলি ভস্ম হোৱাৰ আগতে ইয়াৰ গাত প্ৰৱেশ কৰাটোৱে ভাল হ'ব মোৰ কাৰণে। ঐ ভূত, মোক যাবলৈ দে। মই শপত খাই গৈছো, জীৱনত কেতিয়াও মাছ মাংস নাখাওঁ। এই ক'ত যা তই? তোৰ লগত মোৰ কাম আছে। মা, মৰিলো। ইমান ভেকেটা ভেকেট গোন্ধ। ইডালে যে গা ধুৱে নে নুধুৱে ঠিকাই নাই। আগতে গম পোৱা হ'লে ইডালৰ গাত কেতিয়াও নোসোমাও দেই। এতিয়াতো আৰু উপায় নাই, এতিয়া আকৌ ওলাবও নোৱাৰো নহয়। সমস্যাত পৰিলো। জাইলাং থেকেলাং যি হ'ব দেখা যাব। এতিয়া মই মোৰ কামত ধান্দা দিব লাগে। এয়া কি? মনুষ্যৰ দুনিয়াত অহাৰ লগে লগেচোন মোৰ ভোক লাগিবলৈ লৈছে। প্ৰথমতে কিবা এসোপামান থুচি লওঁগে, তাৰপিছত যি হ'ব দেখা যাব। পাহৰিছিলোৱেই। এতিয়াতো মই প্ৰথম মনুষ্য ৰূপটো লৈ ল'ব লাগিব, তেতিয়াহে হ'ব। বাহ, কি সুন্দৰ ৰূপ পালো বে। এতিয়া যাওঁ, ক'ত কি খাবলৈ পাওঁ বিচাৰোগে। তাৰপিছত যি কৰিবলগীয়া আছে কৰিম আৰু। প্ৰথমতে পেট পূজা। কিমান যুগান্তৰ ধৰি খাবলৈ পোৱা নাই ঠিকাই নাই। ভোকেই নালাগে, ইয়ালৈ অহাৰ পিছতহে ভোক লাগিছে।